সৰভোগৰ পৰা আহিছে স্বামী বিবেকানন্দ স্কুলৰ পৰা পিকনিক আৰু আমি গৈ আছো দুজন আৰু এনেদৰে ৰাস্তাৰে গৈ থাকোঁতে আমি দেখিলোঁ বাইহাটাৰ মান্দাকাটাত অৱস্থিত প্ৰস্তুতি পৰাশৰৰ আবাহন থিয়েটাৰৰ আখৰাস্থলী। গৈ গৈ আমি পাই গ'লোঁ গুৱাহাটীৰ পৰা 40 কিলোমিটাৰমান আঁতৰত বাইহাটাত অৱস্থিত মদন কামদেৱ মন্দিৰ। এইটো মন্দিৰ কামদেৱ আৰু তেওঁৰ পত্নী ৰতিৰ প্ৰেম কথাক সোঁৱৰাই। জনামতে এই স্থানতে ভগৱান শিৱৰ ক্ৰোধত পৰি কামদেৱ ভস্মীভূত হৈছিল আৰু পিছত কামদেৱৰ পুনৰ জন্ম আৰু পত্নীৰ সৈতে পুনৰ মিলন এই স্থানতে হৈছিল। ভূমিকম্পৰ ফলত এই মন্দিৰটো ধ্বংস হোৱা বুলি জনা যায় আৰু তাৰেই কিছু ধ্বংসাৱশেষ আৰু শিলত কটা অপূৰ্ব ভাস্কৰ্যও ইয়ালৈ আহিলে আপোনালোকে দেখিবলৈ পাব। এনেদৰে আমি সকলোৱে মিলি খানা দানা খাই অকণমান গেম খেলি সেই স্থানতে অকণমান ডান্স কৰিলোঁ। আৰু এয়া দেখিছেই নহয়, বাছতো ডান্স কৰি কৰিয়েই ঘৰমুৱা পক্ষী হৈ উৰা মাৰিলোঁ।